আপোনালোক গমে পায় ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ কাৰণে যুঁজা চলি আছে। বিশেষকৈ নৰেন্দ্ৰ মোদীক পুনৰবাৰৰ কাৰণে আকৌ আমি প্ৰধানমন্ত্ৰী পাতিব লাগে, যাৰ কাৰণে আৰু অসমৰ দুটা পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সমাপ্ত হৈছে আৰু চাৰিটা লোকসভা সমষ্টি ইতিমধ্যে যিহেতু 7 তাৰিখে মতদান হ'ব, তাৰ কাৰণে বিশেষকৈ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ NDA এলায়েন্স পাৰ্টনাৰ তথা আমাৰ UPPLৰ অন্যতম নেতা তথা আমাৰ চিৰাং চিডলি সমষ্টিৰ অন্যতম বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়াক কেণ্ডিডেট হিচাপে NDA পাৰ্টনাৰ হিচাপে UPPLৰ দল হৈ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক প্ৰতিনিধিত্ব দিছে আৰু বিটিআৰত প্ৰায় 15 লাখ বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ এই অঞ্চলটোত গোৰ্খা সমাজৰ যথেষ্ট ভোট আছে আৰু সেইকাৰণে ক্ষেত্ৰত আজি বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু মই গোৰ্খা উন্নয়ন পৰিষদৰ সভাপতি হিচাপে অধ্যক্ষ হিচাপে যেহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নিৰ্দেশ কৰিছিলে যে গোৰ্খা সমাজৰ যিখিনি এতিয়া হৈ থকা নিৰ্বাচন সময় কিছু মানুহ ইফালে সিফালে হৈ থাকে আৰু সেইখিনি মানুহক যাতে ইফালে সিফালে নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্ব তথা বৰ্তমানে PTCত মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব চলি থকা এই এলায়েন্স আচলতে UPPL চৰকাৰখনে যি ধৰণে বিভিন্ন জাতি জনগোষ্ঠীক সামৰি BTC বাসীত শান্তি আৰু সম্প্ৰীতি সৃষ্টি কৰিবৰ কাৰণে যি ধৰণে উঠি পৰি প্ৰমোদ বড়ো ডাঙৰীয়াই নেতৃত্ব লৈ আছে আৰু ভাৰতবৰ্ষখনৰ নেতৃত্ব 140 কোটি জনতাক নেতৃত্ব লৈ 10টা বছৰে যি ধৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে নেতৃত্ব প্ৰদান কৰি আহিছে আৰু পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বনাবই লাগিব আৰু ইয়াৰ কাৰণে UPPLৰ দল হৈ জয়ন্ত বসুমতাৰী কোনো কালনে আমি জিকাই আনিব লাগিব। তাৰ স্বাৰ্থত আমি গোৰ্খা জনসাধাৰণ বিশেষকৈ আমাৰ বাক্সা জিলা আৰু চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাত বসবাস কৰা প্ৰায় 50,000 গোৰ্খা জনসাধাৰণ যিহেতু ভোটাৰ্ছ ইয়াত বসবাস কৰে আৰু প্ৰতিটো গাঁৱত গৈ আমি এইধৰণে আমি সজাগতা সভা পাতি যাতে জয়ন্ত বসুমতাৰী ডাঙৰীয়া ট্ৰেক্টৰ চিনত ভোট কৰি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিখিনি আদেশ তথা আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে গোৰ্খাসকলে উঠি পৰি আহিব লাগে, তাৰে এটা সজাগতা আমি পাতিছিলোঁ আৰু সেইকাৰণে আজি চিৰাঙৰ আমি শান্তিপুৰত আহিছোঁ আৰু যথেষ্ট সমাগম দেখিছোঁ। ৰাইজৰ যি ধৰণে উৎসাহ আৰু উদ্দীপনা দেখিছোঁ 7 তাৰিখে হিলদোল ভাঙি বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে গোৰ্খা ৰাইজে আজি ট্ৰেক্টৰ চিহ্ন তথা জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ভোট দিব, এইটো খাটাং। সমগ্ৰ ভাৰতবৰ্ষতে আপোনালোকে জানিছে ইলেকশ্যন হৈ আছে, গতিকে BTRতো ইলেকশ্যন আছে। গতিকে চিৰাং অঞ্চলত শান্তিপুৰ অঞ্চলত আমি আজি আহিছিলোঁ। মোৰ লগত অসম গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন আছে আৰু ইয়াত স্থানীয় ব্যক্তিসকল আছে। আজি বিভিন্নজনৰ লগত আমি আলোচনা কৰিলোঁ, কথা পাতিলোঁ, কেনেকুৱা কি আছে খবৰ ল'লোঁ। গোৰ্খা সমাজৰ লগতো আমি লগ পোৱা হ'ল। গতিকে গোটেই BTR অঞ্চলত যিসকল মানুহ বসবাস কৰি আছে তেখেতসকলৰ সমস্যা বহুত আছে। এই সমস্যা দূৰ কৰিবৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো ইলেকশ্যন তাৰ গতিকে আমি তেখেতৰ হৈ পেলাই আমি কেম্পেইনিং কৰি আছোঁ। গতিকে আজি প্ৰথম দিনাখন মই আহি শান্তিপুৰত পালোঁ, যথেষ্ট সমাৰোহ আমি দেখিছোঁ আৰু যথেষ্ট সমৰ্থন আমি পাইছোঁ। গতিকে আমি ভাবোঁ প্ৰধানমন্ত্ৰী সপক্ষে ভোটদান কৰিবৰ কাৰণে সকলো মানুহ সাজু হৈ আছে। গতিকে মই ভাবোঁ প্ৰধানমন্ত্ৰী সপক্ষে ভোটদান কৰি পেলাই আমি অসমৰ পৰা 14টা চিটতে আমি জয় হ'ব বুলি আশা কৰিছোঁ। সমগ্ৰ BTR ৰাইজক সকলো জাতি জনগোষ্ঠীক মই অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকক। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মোদী ডাঙৰীয়াক আকৌ আমি ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব লাগে। গতিকে ভাৰতীয় প্ৰধানমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টিৰ যিজন প্ৰাৰ্থী BTR পৰা আজি টিকেট প্ৰাপ্ত হৈছে তেখেতক ভোটদান কৰি পেলাই জয়যুক্ত কৰিব বুলি মই আশা কৰিলোঁ।